নমস্কাৰ আন এটি ভিডিঅ'লৈ আটাইকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিবলৈ লৈছোঁ কেইটামান খৰ দিহা যিবোৰ আমি আয়তিৰ নাম হওক নতুবা টোকাৰী নাম হওক এইবিলাকত ব্যৱহাৰ কৰোঁ। বহুত দিন আগতেই এজন বন্ধু এজনে অনুৰোধ কৰিছিল, নেক্সট আৰু বহুবাৰ অনুৰোধ আহিছিল, তাৰ বাবে আজি বনাবলৈ চেষ্টা কৰিছোঁ। তো প্ৰথমটো হৈছে জয় ৰাম 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 জয় ৰাম 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 ৰাম, এইটো। আন এটা হৈছে জয় জয় ৰাম জয় শ্ৰী ৰাম, এইটো। তো এই দুটা আজি নটেশ্যন আৰু টিউটৰিয়েল আপোনালোকৰ বাবে শ্বেয়াৰ কৰিছোঁ। নেক্সট আকৌ বিভিন্ন ধৰণৰ আছে এইবোৰ খৰ দিহা, গতিকে নেক্সট ভিডিঅ'ত আৰু বহুত ধৰণৰ এনেকুৱা আপোনালোকৰ বাবে মই বনাম। গতিকে আজি এই দুটা আমি চাই লওঁ। মই চি স্কেলৰ বাঁহী এটা লৈছোঁ। প্ৰথমটো দিছোঁ জয় ৰাম 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 ৰাম, সারে গা রে গা রে গা রে সাধা, সারে গা রে গা রে গা রে সাধা, জয় রাম 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 রাম। তো নেক্সট লাইন হৰি ৰাম 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 ৰাম, এইখিনি হৈছে ধা সা ৰে সা ধা সা ধা ধা ধা। দুই লাইন আছিল। প্ৰথম লাইন হৈছে সা ৰে গা ৰে গা ৰে গা ৰে সা ধা ধা সা ৰে সা ধা সা ধা ধা ধা। বুজাই দিছোঁ। সারে গা রে গা রে গা রে সা ধা ধা সা ৰে সা ধা সা ধা ধা ধা। এইখিনিকে আকৌ বেলেগ বেলেগ কথা থাকিব পাৰে, এইখিনি এনেকুৱা এইখিনি সুৰতে গায়, গতিকে নটেশ্যন সকলোবোৰ একে হ'ব, এইখিনি বজাই থাকিলে হ'ল। জয় জয় ৰাম জয় ৰাম 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 ৰাম, এইখিনি এই নটেশ্যনখিনি হ'ব যিখিনি আপুনি স্ক্ৰীণত দেখি আছে। এইখিনিকে বাৰে বাৰে বজাই থাকিলে হৈ থাকিব। নেক্সট খৰ দিহা এটা হৈছে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে, এইখিনি। সারে গা পা গা রে রে সাধা, সারে গা পা গা রে রে সাধা, জয় শ্রী রাম। ধা সা রে সাধা পাধা, ধা সা রে সাধা পাধা, জয় সনাতন। পাধা সা গা রে গা, পাধা সা গা রে গা, হরি হে। ৰে গা পা গা ৰে সা, ৰে গা পা গা ৰে সা, তাৰপিছত আকৌ জয় জয় ৰাম। এটি গীতত আছিল দশৰথ গৃহে মনুষ্য ৰূপেৰে জনম লভিলা তুমি হে, গতিকে একেই সুৰ যিহেতু একেই নটেশ্যন একেই হ'ব, কথা বেলেগ থাকিলেও। গতিকে এই দুটা খৰ দিহাৰ নটেশ্যন আপোনালোকক দিলোঁ। আৰু এই বাঁহীটোৰে আপুনি তলৰ অক্টেভতো বজাব পাৰে, ওপৰৰ অক্টেভতো বজাব পাৰে, কোনো কথা নাই। মই এবাৰ দুয়োটা খৰ দিহা মই ওপৰৰ অক্টেভত বজাই দেখাইছোঁ।
নেক্সট আৰু এনেকুৱা ধৰণৰ খৰ দিহা দিবলৈ চেষ্টা কৰিম পিছত। আজিলৈ এই দুটা দিলোঁ। যদি ভিডিঅ'টি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। আজিলৈ এইখিনিয়েই। নমস্কাৰ।